ফ্ৰেণ্ডছ, মই গৰিমাই মোৰ চেনেল গৌৰী চিম্পল লাইফলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এইটো মোৰ ছেকেণ্ড ব্লগ। আজি ভাবিছোঁ ব্লগ ষ্টাৰ্ট কৰোঁ। আজিৰ দিনটোত বৰ বিশেষ দেখাব লগা একো নাই, কিন্তু তথাপি ভাবিছোঁ আজিৰ দিনটো মই কি কৰোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কিবা এটা বনাম বাৰু, সেইটো দেখাম। আৰু চাওঁ, এতিয়া ইভিনিং টাইম। আপোনালোকক মই ৰাতিপুৱাৰ পৰা অকণমান ক্লিপবিলাক বনাই থৈছোঁ, আৰু এতিয়া ইভিনিং টাইম আৰু ইভিনিং চাহ খাম। তো আৰু ইয়াতে আছে আমাৰ ভূঞা, অফিচৰ পৰা আহি পাই কামত ব্যস্ত। আৰু বিচনাখনৰ অৱস্থা চাওক, কি কৰিছে। নেন্সি, চাই থাকক আপোনালোকে। মই এতিয়া ইভিনিং চাহ খাম। চাহ কিহেদি খাব আজি? চাই লওঁ। এয়া মোৰ ৰাতিপুৱাৰ চাহ আছিলে। ৰাতিপুৱা চাহ খাওঁতে কৰা ভিডিঅ'। আজি বতৰটো একদম বৰষুণ ইয়াতে। আজি নহয়, কেইদিনমানৰ পৰা বৰষুণেই দি আছে, সেইকাৰণে কাপোৰবোৰো শুকোৱা নাই, বহুত প্ৰব্লেম হৈছে। আৰু ইয়াতে নেন্সিয়ে খোজকাঢ়ি আছে। আহা 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 আহা, খুজি খুজি দিয়া, খুজি খুজি দিয়া, খুজি খুজি। আৰু মই আৰু দিদিয়ে বহি এতিয়া চাহ খাম। দিদি মোৰ নেন্সি জন্মৰ পৰাই আমাৰ লগত আছে। ক'ত তুমি? তাই মোৰ ওচৰত আহি এইয়া দুপৰীয়া ভাত কেৰেলা আৰু আলু ভাজি আৰু দালিৰে। এয়া চাওক ৰুমৰ কি অৱস্থা কৰিছে। এয়া আমাৰ ছোৱালীৰ কাণ্ড। চাওক, মোৰ এইবিলাক বস্তু অৱস্থা নোহোৱা কৰি পেলাইছে তাই। আৰু এইটো এতিয়া বাহিৰত গৈ আছে। ধুনুমা, ধুনুমা, নাক দেখাই দিয়া, নাক নাক। এইটো নাক নেকি তোমাৰ? দাঁত ক'ত? দাঁত তোমাৰ দাঁত, এইটো দাঁত। নাকটো নাকটো, অ অ অ, নাক ক'ত? নাক, ঐ গুগুলি, নাক ক'ত? নাক নাক। বদমাছ তুমি ন। আৰু গলা। একদম এই অৱস্থা হৈ আছে। এইডাল মই এনেকৈ থৈ দিছোঁ ভাল লাগে কাৰণে। আৰু ৰুমৰ অৱস্থা এয়া চাওক, বৰষুণ দি আছে, কাপোৰবোৰ শুকোৱা নাই, চ' এনেকৈ আনি থৈছে দিদিয়ে। আৰু এয়া ৰুমৰ অৱস্থা, এইবিলাক কৰি আছে এতিয়াও, ঠিকেই কৰা নাই। আৰু এতিয়া বহুত সময়ৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ গধূলিৰ চাহ। চ' আমি চাহ তাহ খালোঁ এতিয়া, আৰু এতিয়া ভাত বনাব যাম। আৰু বাৰু আপোনালোককো কিবা বনাব পাৰিলে দেখাম। ইয়াতে বহি আছে আমাৰ দিদি আৰু মোৰ হাজবেণ্ড, আৰু আমাৰ পুচকিটো আছে ইয়াতে, তাই কিবা খেলি আছে। চ' এতিয়া বনাব যাম আৰু লাহেকৈ ভাত।
তথাপি আমাৰ দিদিয়ে কিবা এটা ক'ব খুজিছে আপোনালোকক। আপোনালোকে চাই থাককচোন কি কয় দিদিয়ে। দিদি কওকচোন কি ক'ব খুজিছে। কিবা এটা ক'ব খুজিছে মানে মোৰ হাজবেণ্ডে ক'ব দি আছে দিদিক চাব। দিয়ক দিদি কৈ দিয়ক। ভিডিঅ'টো লাইক কৰি দিব, লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সাবস্ক্ৰাইব কৰি দিব। সাবস্ক্ৰাইব বুলি কওক। সাবস্ক্ৰাইব সাবস্ক্ৰাইব সাপ্লাই নহয়, সাবস্ক্রাইব কমেন্ট কৰিব কক। কমেন্ট কৰিব না, কমেন্ট কৰিব আৰু একবাৰ কওকচোন। সাবস্ক্ৰাইব কৰিব, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব, অকমান জমাইছো আৰু একো নাই। বলক এতিয়া ৰেচিপিটো চাই লওঁ। ইয়াতে মই আমাৰ ডিনাৰৰ কাৰণে লৈছোঁ মাছ, মগজ অকণমান তিয়াই ৰাখিছিলোঁ মই আধা ঘণ্টামানৰ কাৰণে, আৰু বিলাহী, পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া দুটা, অকণমান ধনিয়া এনেকৈ কাটি লৈছোঁ মই সৰু সৰুকৈ। আৰু মছলাৰ কাৰণে লৈছোঁ মই নিমখ, হালধি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, গোটা জিৰা অকণমান, আৰু জিৰা গুড়ি, ধনিয়া গুড়ি। এইখিনিৰে এতিয়া মই মাছ বনাম। বহুত টেষ্টি হয় খাবলৈ। আগতেও বনাইছোঁ মই এনেকৈ। এতিয়া এই পিঁয়াজ, আদা নহৰু, ধনিয়া, জলকীয়া দুটা এইখিনি পেষ্ট কৰি ল'ম। বিলাহীখিনি লোৱা নাই মই, বিলাহীখিনি মগজেৰে পেষ্ট কৰিম বেলেগকৈ। এইখিনি পেষ্ট কৰিম এতিয়া। অকণমান পানী দি লৈছোঁ মই এইখিনিত। যদিও পিঁয়াজত পানী ওলায় তথাপি অকণমান পানী দিছোঁ। আৰু এতিয়া মই বিলাহী আৰু মগজখিনি এক্সট্ৰাকৈ পেষ্ট বনাই ল'ম। এইখিনি দি দিলোঁ। পেষ্ট হৈ গ'ল। এতিয়া মই এখন ফ্ৰাই পেনত মাছখিনি ভাজি লৈছিলোঁ আগতে। মাছখিনি ভজাৰ দেখুওৱা নহ'ল, যিহেতু চবেই জানেই আৰু মাছ ভাজিব, সেইকাৰণে মই মাছখিনি ভজাটো দেখুওৱা নাই। আৰু এতিয়া সেই মাছ ভজা তেল অকণমান দিলোঁ ফ্ৰাই পেন এখনত, আৰু শুকান জলকীয়া আৰু গোটা জিৰাখিনি দি দিলোঁ। এইখিনি ফুটিবৰ কাৰণে দি দিলোঁ মই। আৰু এতিয়া মই এই পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি এইখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মই ভাজিম। এইখিনি এতিয়া ভালদৰে ভাজি লৈছোঁ আৰু ঢাকনখন লগাই ভাজিম এতিয়া মই। এয়া ভাজি হৈ গ'ল। পানীটো একদম শুকাই যোৱাৰ পিছত এতিয়া মই ইয়াতে মগজখিনি দি দিছোঁ। মগজখিনি দি এতিয়া মই ভালকৈ আৰু ভাজি ল'ম। অকণমান পানী দিম এতিয়া মই ইয়াতে, কাৰণ মগজখিনি একদম গোটা হৈ গৈছিলে। অকণমান পানী দি দিছোঁ।
এতিয়া মই ইয়াতে অকণমান টাইমৰ কাৰণে ঢাকন লগাই দিম। ইয়াতে নিমখ হালধি এতিয়ালৈকে মই একোৱেই দিয়া নাই, আৰু এইখিনি একদম শুকাই যোৱাৰ পিছত পানীটো এনেকুৱা হৈ গৈছে। এতিয়া মই ইয়াতে গুড়ি মছলাখিনি দি দিম। নিমখ হালধি দি দিলোঁ মোৰ জোখমতে। আপোনালোকে বনালে আপোনালোকৰ জোখত দি ল'ব। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰিম মছলাখিনিৰ লগত। এয়া ভালদৰে মিক্স কৰা হৈ গ'ল। এয়া শুকাই গৈছে, দেখিছেই। এতিয়া মই ইয়াতে পানী দিম। পানীটো আপোনালোকে আপোনালোকৰ মতে দি ল'ব। মই অকণমান গ্ৰেভি টাইপ হ'লে ভাল পাওঁ, সেইকাৰণে মই বেছি পানী দিয়া নাই। তথাপি অকণমান এতিয়া দি দিছোঁ, কাৰণ উতলাৰ পিছত এনেও পানীটো অকণমান সিজাব। এইখিনি এতিয়া মই আৰু ঢাকন লগাই দিম। ঢাকন লগাই উতলাৰ পিছত এয়া উতল আহিছে। এতিয়া উতলাৰ পিছত ইয়াতে মই এতিয়া মাছ পেলাই দিম। মাছ দি দিলোঁ, আৰু এইখিনি অলপ টাইমৰ কাৰণে ঢাকন মাৰি দিম। অকণমান গ্ৰেভি হ'লে, এয়া গ্ৰেভি হৈছে। আপোনালোকে আপোনালোকৰ মতে পানীটো ৰাখিব। মই এনেকেই খাই ভাল পাওঁ, চ' এনেকৈ দি লৈছোঁ। এয়া এইখিনি হৈ গ'ল। এতিয়া মই হোৱাৰ পিছত অকণমান কাচুৰি মেথি দি দিছোঁ। এইটোৰ কাৰণে গোন্ধটো ধুনীয়া হয়। আৰু এয়া হৈ গ'ল মাছৰ চব্জি। তেন্তে ভিডিঅ'টো চালে নিশ্চয় আপোনালোকে, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেলটো বজাই থ'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকে। সদায় কওঁ এইখিনি কথা। তেন্তে আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ এণ্ড গুড নাইট। বাই বাই।